Hi friends, Alexdfigo আপোনালোকক নমস্কাৰ যাচিছো। এটা নতুন বিষয়, এটা চিন্তাত পেলোৱা বিষয়, দুশ্চিন্তাত পেলোৱা বিষয়, বেমাৰ হয় monkeypox। এই monkeypoxে গোটেই পৃথিৱীক এটা চিন্তাত ৰাখিছে। বিশ্ব স্বাস্থ্য সংস্থাই হোক বা গোটেই স্বাস্থ্য বিভাগে গোটেই পৃথিৱীৰ এই monkeypoxক লৈ খুব উদ্গ্ৰীৱ হৈ আছে, উদ্বিগ্ন হৈ আছে। ভাৰতৰ দেশত দিল্লীত এতিয়ালৈকে 4জন আৰু কেৰালাত ইতিমধ্যে 5গৰাকী ৰোগী monkeypoxৰ শিকাৰ হৈছে। খুব ভয়াবহ। আৰু কথাটো হ'ল monkeypoxৰ কোনো ধৰণৰ মেডিচিন আজিলৈকে ওলোৱা নাই। স্মল পক্সৰ মেডিচিনেৰে বিভিন্ন এক্সপেৰিমেণ্ট কৰি আছে, কিন্তু কিমান সুদূৰ প্ৰসাৰী ফলাফল পাব এইটো এটা চিন্তাৰ বিষয় হৈ পৰিছে সমগ্ৰ স্বাস্থ্য বিভাগৰ কাৰণে। ইতিমধ্যে monkeypoxত এজনৰ মৃত্যু হৈছে ভাৰতবৰ্ষত। মুঠ ভাৰতবৰ্ষত 9জনে আক্ৰান্ত হৈছে, এজনৰ মৃত্যু হৈছে। এই monkeypox আমেৰিকাত প্ৰথম চিহ্নিত হৈছিলে এইবেলি, কিন্তু ইণ্টাৰেষ্টিং কথা 1958 চনত আফ্ৰিকাত এই যে monkeypox বেমাৰটো আৱিষ্কাৰ হৈছিলে। তাৰপিছত লাহে লাহে আফ্ৰিকাৰ পৰা ইউৰোপীয়ান দেশবিলাকলৈ monkeypox সিঁচৰিত হ'ল। আমেৰিকা, লেটিন আমেৰিকা এনেকৈ monkeypoxৰ যিটো তীব্ৰতা কি সিমান এটা বঢ়া নাছিল। কিন্তু এতিয়া এনেকুৱা হৈছে যে সন্দেহ কৰিছে স্বাস্থ্য বিভাগে, বিশেষকৈ আমেৰিকাৰ স্বাস্থ্য বিভাগে প্লাছ হুই এইটো সন্দেহ কৰিছে যে এইটোৱে এটা সিঁচৰিত হৈ যাব পাৰে, এইটো এটা সংক্ৰমিত বেমাৰ। আৰু monkeypox যাৰ চিহ্নিত হৈছে 20ৰ পৰা 21 দিন আইচলেট হৈ থাকিব লাগিব মানুহৰ পৰা, কাৰণ monkeypox ইজনৰ পৰা আনজনলৈ সোনকালে প্ৰসাৰিত হৈ যায়, সংক্ৰমণ হৈ যায়। এই কথাটো হ'ল monkeypoxৰ চিমটমছটো কেনেকুৱা। monkeypoxৰ চিমটমছটোৰ কথা জানিবলৈ হ'লে আমাৰ যে স্মল পক্স হয়, এই যে সৰু বসন্ত বা মাজু বসন্ত হয়, তেনেকুৱাৰে তাৰ এটা এনলাৰ্জ ৰূপ, এটা ডাঙৰ ৰূপ, বা আমাৰ পুৰিলে যেনেকৈ ফহা উঠে তেনেকুৱা এটা হয়। আৰু গাত কেনেকৈ ৰঙা ৰঙা চিন আহিব, প্ৰচণ্ড মূৰৰ বিষ হ'ব, প্ৰচণ্ড শৰীৰ বিষ হ'ব, জ্বৰৰ তীব্ৰতা বেছি হ'ব। গতিকে জ্বৰ হ'লে বা এনেকুৱা ৰেজ দেখিলে আমি লগে লগে অভিজ্ঞ ডক্টৰৰ লগত আমি আলোচনা কৰিব লাগিব, কাৰণ ইতিমধ্যে কৰোনাই ভাৰতকে ধৰি গোটেই পৃথিৱীক ইকনমি হোক বা মানৱ সম্পদৰ হোক আমি বহুত হেৰুৱাইছোঁ। কিন্তু এই monkeypoxৰ যিটো এটা আতংক, ই যেন কি হয় ইয়াতেই যেন সীমাবদ্ধ হয়, কাৰণ এইটো বৃহত্তৰ স্বাৰ্থ, আমাৰ সভ্যতাৰ স্বাৰ্থ, মানৱতাৰ স্বাৰ্থ, আমাৰ দেশৰে হোক গোটেই পৃথিৱীৰ ইকনমিৰে স্বাৰ্থ monkeypox সিঁচৰিত হ'ব নালাগে, আমি ভগৱানক কামনা কৰোঁ। আৰু যিটো আমাৰ স্বাস্থ্য বিভাগ গোটেই পৃথিৱীৰ বা হু বুলি ক'লে তেওঁলোকে monkeypox সম্পৰ্কত বিভিন্ন গৱেষণা কৰি আছে, monkeypoxৰ মেডিচিন সম্পৰ্কত তেওঁলোকে আলোচনা অব্যাহত ৰাখি আছে। গতিকে বন্ধুসকল, এই যে monkeypoxৰ যিটো এটা আতংক, সেই আতংকই আমাকো মূৰত দলাই দিছে। গতিকে এনেকুৱা এটা কথা আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিলোঁ। আমি খুব সাৱধান হৈ থাকিব লাগিব। গতিকে এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে monkeypox সম্পৰ্কত নিশ্চয় কমেণ্ট বক্সত জনাব। এইখিনিকে আপোনালোকৰ মৰমৰ Alexdfigo।